কুৱেশ্যন আৰ্চাৰী বিশ্বকাপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ জয়ন্ত তালুকদাৰ হৈছে আৰ্চাৰী বিশ্বকাপত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া। অসম চৰকাৰে কোনগৰাকী খেলুৱৈক DSP পদত নিযুক্তি প্ৰদান কৰে? উত্তৰ লাভলীনা বৰগোহাঁইক অসম চৰকাৰে DSP পদত নিযুক্তি প্ৰদান কৰে। কুৱেশ্যন অসমত বৰদলৈ ট্ৰফী প্ৰথম সংস্কৰণ কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1952 চনত অসমৰ বৰদলৈ ট্ৰফী প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল। কুৱেশ্যন অসম ৰাজ্যৰ বেটী বচাও বেটী পঢ়াও যোজনা ব্ৰেণ্ড এম্বেছাডৰ কোন? উত্তৰ অংকুচিতা বড়ো হৈছে অসম ৰাজ্যৰ বেটী বচাও বেটী পঢ়াও যোজনাৰ ব্ৰেণ্ড এম্বেছাডৰ। কুৱেশ্যন টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ লাভলীনা বৰগোহাঁই হৈছে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথম অসমীয়া।